উবেৰ কেইবাটাও নতুন পৰিকল্পনা অনাৰ ব্যৱস্থা কৰিছে, যাৰ ফলত চালকসকলে ৰাইড বাতিল কৰাত অসুবিধা হ'ব। ৰাইড হেলিং এপ ব্যৱহাৰ কৰা লোকসকলে সন্মুখীন হোৱা এটা সাধাৰণ সমস্যা হ'ল হঠাতে বাতিল হোৱা। মানুহে প্ৰায় এই কাৰণতে ক'ৰবাত আবদ্ধ হৈ পৰে যেতিয়া তেওঁলোকৰ উবেৰৰ ড্ৰাইভাৰে অকাৰণতে তেওঁলোকৰ ৰাইড বাতিল কৰে। এতিয়া অৱশ্যে উবেৰৰ পৰা অহা শেহতীয়া আপডেটসমূহ এই সমস্যা সমাধান কৰিব। উবেৰে এটা ব্লগ পোষ্টত কয় যে তেওঁলোকে আপফ্ৰণ্ট ফেয়াৰ নামৰ এটা সুবিধা মুকলি কৰি দিছে, যিয়ে চালকসকলক দেখুৱাব যে তেওঁলোকে ভ্ৰমণৰ পৰা কিমান উপাৰ্জন কৰিব আৰু ক'লৈ যাব। উবেৰে কয় যে তেওঁলোকে সম্পূৰ্ণৰূপে পুনৰ পৰিকল্পনা কৰিছে যে এজন চালকে ভ্ৰমণ কৰা উপায়সমূহ কি হ'ব। উবেৰে এটা ব্লগ পোষ্টত কয় যে আমাৰ নতুন ট্ৰিপ ৰিকুৱেষ্ট স্ক্ৰীনে চালকসকলক এটা ট্ৰিপ তেওঁলোকৰ সময় আৰু কষ্টৰ মূল্য আছেনে নাই সেইটো সিদ্ধান্ত লোৱাত সহজ কৰি তোলে, য'ত তেওঁলোকে কিমান উপাৰ্জন কৰিব আৰু ক'লৈ যাব সেয়া অন্তৰ্ভুক্ত। কোম্পানীটোৱে কয় যে এই নতুন সুবিধাই চালকসকলক নিজে পচন্দ কৰাত সহায় কৰিব। ইয়াৰ ফলত ভ্ৰমণ বাতিল হোৱাটো হ্ৰাস পাব। উবেৰে কয় যে বিভিন্ন চহৰত এই ফিচাৰ ৰোল আউট কৰা হৈছে আৰু এপটোৰ জৰিয়তে বাছনি কৰাৰ স্বাধীনতা চালকসকল সুখী।